বেছিকৈ ক'ব নোৱাৰি। মই বহুত দুখীয়া মানুহ, বডিটো ভঙা মোৰ। কেনেকৈ ভাঙিলে আপোনাৰ? মই আৰু 2 মিনিট দেৰি কৰিলে মানুহখিনি মৰি গ'লহেঁতেন। মই গৈ বচাইছোঁ। আপোনালোকে এইটো নিবেদন কৰি মোৰ আপুনি 10টা পৰিয়ালক বচাইছে এনেকে ভৰি? নাও চলাব জানো, মোৰ হাত দুটা ঠিক আছে, হাতেৰে নাও চলাইছে। এই গাঁৱৰ মানুহক আপুনি সুধিলেও পাৰিব যে এইজন মানুহে নাও চলাইছে নাই। মোৰ নাম বাবুল সিং কুৰ্মী হয়। আপোনাৰ এতিয়া ক'ত খাই আছে, কেনেকে আছে অকণ? মই ঘৰত মানে ভায়েকৰ ঘৰ আছে, তাতে খাই আছোঁ আৰু ৰেচন পানী যিখিনি পাই আছোঁ তাত নি খাই আছোঁ আৰু জীয়াই আছোঁ। আৰু বিশেষকৈ বানপানী হোৱাৰ কাৰণে চব বস্তু নষ্ট হৈ গ'ল আমাৰ। বেছিকৈ ক'ব নোৱাৰি। মই বহুত দুখীয়া মানুহ, বডিটো ভঙা মোৰ। কেনেকৈ ভাঙিলে আপোনাৰ? মই সৰুকালত খুন্দা কামত গুচি গৈছিলোঁ। এই ল'ৰাটো সমান বয়সত হাতীৰ লগত যোগালী কৰিবলৈ গ'লোঁ। মই এজন ড্ৰাইভাৰ মানুহ হয়। বিশেষকৈ মোৰ বহুত অৱস্থা বেয়া। মোৰ ল'ৰা ছোৱালী দুটা পঢ়া লিখা কৰে, 6ত, এটা 6ত গৈ আছে, এটা 5ত গৈ আছে। ল'ৰা ছোৱালী দুটা চবৰে কিতাপ বহি গ'ল। মোৰ ঘৰৰ মানে যিখিনি হাঁহ কুকুৰা আছিলে সেইখিনি গ'ল। বিশেষকৈ গৰু ছাগলী একো নাইকিয়া মোৰ। গৰু ছাগলী নাছিলে। আপুনি এনেকৈ ঘূৰি দিয়ক। কওক। আৰু মোৰ যে যিমান মানে খাদ্য আছিলে, 1 বস্তা চাউল আছিলে, গুচি গ'ল। বালি পেলাই থৈছিলোঁ মই চৰকাৰী ঘৰৰ কাৰণে, সেইটো গুচি গ'ল। মোৰ গুচি গ'ল মানে পোত খাই গ'ল, পলস সোমাই গ'ল। এতিয়া কি কৰিব? এতিয়া চৰকাৰী ঘৰটো মই বনাব নোৱাৰোঁ। আপোনাৰ যেতিয়া বানপানী আহিছিলে কেনেকৈ আহিছিল? মই নাও লৈ ঘাটত আছিলোঁ। ঘাটৰ পৰা মই যেতিয়া আহিলোঁ, যেতিয়া বানপানী ইমানটোলৈকে আহিলে, তেতিয়া মই ঘৰত সোমালোঁ। নাওটো লৈ আহি মোৰ মাইকী মানুহক বচালোঁ। তাৰপিছত মই 10টা পৰিয়ালক বচালোঁ। তাৰপিছত 10টা পৰিয়ালক বচাইছে এনেকৈ ভৰি? নাও চলাব জানো, মোৰ হাত দুটা ঠিক আছে, হাতেৰে নাও চলাইছে। এই গাঁৱৰ মানুহক আপুনি সুধিলেও পাৰিব যে এইজন মানুহে নাও চলাইছে নাই। মোৰ নাম বাবুল সিং কুৰ্মী হয়। মই ঘাটতে থাকোঁ, ঘাটৰ নাও চলাওঁ মই। আগত ড্ৰাইভাৰ কৰিছিলোঁ, এতিয়া এৰি দিলোঁ। ড্ৰাইভাৰ কৰাই ভৰিটো ফ্ৰেকচাৰ হোৱাৰ পৰা মই এৰিলোঁ। চাওকচোন বাৰু, নিজৰ ভৰিখনৰ অলপ ভালদৰে খোজকাঢ়িব নোৱাৰে, তথাপিও 10জন মানুহক তেখেতে বচাইছে, জীৱন দান দিছে। আপোনাক চেলিউট খুৰা, আপুনি ভালে থাকক। মই বুজি পাইছোঁ, মই আপোনাক সান্তনাহে দিব পাৰিম। নাকান্দিব খুৰা, একো নাই। এতিয়া সাহাৰ্য ভালকৈ পাইছেনে? সাহাৰ্যটো খাদ্য যিখিনি ৰাইজে আহি আছে আমাক দি আছে, আমি পাই আছোঁ, লেকিন লিষ্টৰ মতে পোৱা নাই। আৰু মেইন কথা হ'ল কি, বাহিৰা মানুহ আহি বেছি খাদ্যখিনি লৈ গৈছে। তেওঁলোকৰ ঘৰত বানপানী সোমোৱা নাই, যিখিনি মানুহ পাবলগীয়া বস্তু সেইখিনি পোৱা নাই। আৰু যিখিনি মানুহ ঘৰত বানপানী নাই হোৱা তেওঁলোকে বেছিকৈ পাইছে, আমি কমকৈ পাইছোঁ। আমাৰ বহুত বেয়া হৈছে। কৰিবলৈ যাবলৈ হিম্মত নাই, কেলে মোৰ ভৰিখন ভঙা। সেইকাৰণে কি কৰিব, ৰাইজ সহায় কৰক আমাক। মই এইটো শুনি আছোঁ যে যিসকলে পাই আছে তেওঁলোকে বেছিকৈ পাই আছে, যিসকলে নাই পোৱা তেওঁলোকে একেবাৰে নাই পোৱা। এনেকুৱা ধৰণৰ আমি শুনি আছোঁ, মই টিভিত দেখি আছিলোঁ, কিন্তু আজি ৰিয়েলত আহি আপোনাৰ পৰা শুনি জানি পেলাই গম পালোঁ। কমল চাপৰিৰ বাসিন্দা এইজনো হৈ আমাৰ গাঁৱত এইজনো বচাইছোঁ, এইজনকো বচাইছোঁ। নাৱত লৈ আহি ৰাতি 9টা বজাত আহিছোঁ। গাত কাপোৰ চাপোৰ একো নাই, জাঙিয়া এটা পিন্ধি আহিছোঁ। তাকো ভাই বোৱাৰীৰ আগত কেনেকুৱা খোজকাঢ়িম বুলি গামোচা এটা বেলেগৰ পৰা মাঙি পিন্ধি আহিছোঁ। এতিয়া কিবা ক'ব বিচাৰিব নি চৰকাৰক? আপোনালোকৰ ঘৰখন বনাবলৈ সামৰ্থ্য নাই, আপুনি কৈছে যে আৰ্থিকভাৱে আপুনি সবল নহয়। ল'ৰা ছোৱালী কাপোৰ কানি একো বচাব নোৱাৰিলোঁ, ইউনিফৰ্ম পৰ্যন্ত, কিতাপ বহি চব গুচি গ'ল। এতিয়া কিতাপ বহি কোনোবাই দিছে নি আপোনালোকক? নাই দিয়া। কি ক্লাছ পঢ়ি আছে? 6ত পঢ়ি আছে, এটা 5ত পঢ়ি আছে। 6ত পঢ়ি আছে, 5ত পঢ়ি আছে। গতিকে নাজিৰাৰ বিহুবৰৰ কমল চাপৰি আপোনালোকে যদি আহে, চৰকাৰী কুঁৱা আছে যে মোৰ ঘৰৰ আগত, আপোনালোকে গৈ চাই ল'ব পাৰিব, বা কেমেৰা কৰিলেও চাই ল'ব পাৰিব, আৰু কেমেৰা মতে চাব পাৰিব। হয়, যদিহে আপোনালোকে আহে এজন ব্যক্তিক সহায় কৰিব। আমিও সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ নাম শ্ৰী বাবুল সিং কুৰ্মী হয়। বাবুল সিং কুৰ্মী, আপোনালোকে সহায় কৰিব, সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। আৰু ভিডিঅ'টো প্ৰস্তুত কৰাৰ মটিভ এইটোৱে যাতে মানুহখিনি আহে এইটো অঞ্চলত।
আহি পেলাই যিখিনি সমস্যা হৈ আছে বা যি বস্তু পোৱা নাই, এতিয়া খুৰাই বহুত সমস্যা হৈ আছে, সেইখিনি যাতে আপোনালোকে দিয়ে। কাৰণ আমি অলপ বেলেগ ধৰণৰ বস্তু দিছোঁ, আঁঠুৱা হওক বা বিচনা চাদৰ হওক, এইখিনি দিছোঁ। কিতাপ পত্ৰ বা এতিয়ালৈকে আমি দিয়া নাই, কাৰণ আমি গম নাপাম ন কোনটো ঘৰত কি কিবা ল'ৰা ছোৱালী আছে, তেনেকৈ গম নাপাম। কিন্তু এটা মানে ভিডিঅ' বনাই দিলে, সেই ভিডিঅ' বনাই দিলে গম পাম। এতিয়া প্ৰয়োজনীয় ধৰি লওক মহ ধূপ বা সেইবিলাক কি আঁঠুৱাই হওক, সেইবিলাক বেছি লগা হৈ আছে ন, সেইটো কাৰণে সেইখিনি দিছোঁ। তথাপিও মোৰ ফালৰ পৰা মই চেষ্টা কৰিম আপোনাক সেইখিনি কৰি দিবলৈ। আপোনালোকৰ সহযোগিতা লাগিব, ইতিমধ্যে আপোনালোকৰ সহযোগিতাতে সেইখিনি মানে সক্ষম হৈছে, কৰিব পাৰিছোঁ। লৈ ল'লে মানুহখিনি আমাৰ গাঁওখনৰ সহযোগ কৰিব পাৰিব। আৰু বহুতখিনি হানি হৈছে, লেকিন আমাৰ গাঁওখনত মানুহতো নাই মৰা, মানুহখিনিক বচাই ল'লোঁ। আৰু 2 মিনিট দেৰি কৰিলে মানুহখিনি মৰি গ'লহেঁতেন। মই গৈ বচাইছোঁ। আপোনালোকে এইটো নিবেদন কৰি মই মানুহখিনিক বচাইছোঁ আৰু নিজৰ পৰিবাৰটো বাচি আছোঁ, আৰু ময়ো নিজে বাচি আছোঁ। আপোনালোকে বাচিছে যে সেইটোৱে ডাঙৰ কথা, বাকীখিনি বাৰু উটি গ'ল। গম খোৱা বোৱা ক'ত কৰিছে বাইদেউ? আমি এতিয়া স্কুলত আছো, তিনলান স্কুলটোত আছো, তাতে খোৱা বোৱা কৰিছো, ল'ৰা ছোৱালী তাতে আছে। জীৱকলা লবি তই? জীৱকলা শাহুৱে লবি নেকি? ললে ল। ইহঁতে এতিয়া ঘূৰি আহিব, এয়া গৈ আছে নহয়। আৰু ব্লিচিং আছে দেই, আপোনালোকে ব্লিচিং আছে লৈ ল'ব। সেইটো দিয়ক প্ৰভাত লচোন। লওক। আপুনি পায়ো আছে আৰু সহায় দাদাক দেখাই দিয়াচোন এবাৰ কোনফালে আছে। দাদাই আমাক হেল্প কৰি আছে। আৰু আপুনি ক'ত আছে পিছে? আপুনি ইমানখিনি কষ্ট কৰাৰ পিছত হেল্প কৰি আছে ইমানখিনি? আমি তাত এইফালে আছো, এতিয়া ঘৰ বনাই সিহঁতৰ নাম আছে, ওলাই যাব তাৰ হয় দেই। ঠিক আছে দে।